আমাৰ আজি এই অঞ্চলৰ পৰিৱেশ যিটো হৈছে অসমত গোটেই অসমখনতে আজি পৰিৱেশটো সেইটোৱে বানপানীৰ সমস্যা কিন্তু এটা বিশেষ কৰি আমাৰ ইয়াতে কেইদিনমানৰ নেৰানেপেৰা বৰষুণত আজি আমাৰ ইয়াতে দেওবৰীয়া বজাৰখন আৰু লগতে বাগানৰ ভিতৰৰ যিবিলাক মানে ঘৰবিলাক সকলো ডুবি গৈছে যাৰ কাৰণে যোৱাকালি আমাৰ ইয়াতে স্থানীয় ৰাইজৰ উপস্থিতিত আৰু স্থানীয় আমাৰ পুলিচ প্ৰশাসনৰ উপস্থিতিত যোৱাকালি এই মুখ্য পথটো কাটি দিয়া হয় ভাল কথা এতিয়া উপায়বিহীন হৈয়ে কাটিব লগা হৈছে সেইখিনি ঠিক আছে কিন্তু মই এটা বস্তু খুবেই দুখ পাইছোঁ যে লগে লগে ইয়াতে কালভাৰ্টৰ ব্যৱস্থা কৰিব লাগিছিলে যিহেতু আমাৰ ইয়াতে চেণ্ট জেভিয়াৰ স্কুল এডভেণ্টিছ ইংলিছ স্কুল এইবিলাকত নানান ধৰণৰ স্কুলবিলাক আছে হাই স্কুল এছামিছ মিডিয়ামৰ স্কুলবিলাক আছে এই স্কুলবিলাকত যিবিলাক ল'ৰা অহা যোৱা কৰে বা দূৰৰ পৰা গাড়ীৰে অনা নিয়া কৰে সেইবিলাকৰ কাৰণে বহুত অসুবিধা হৈছে কাৰণ কি এই ৰাস্তাটো কাটি দিয়াৰ ফলত এই ল'ৰা ছোৱালীখিনি ঘৰলৈ ঘূৰি যাব লগা হৈছে আৰু ইয়াতে দেখিব একদম সাধাৰণভাৱে কেইডালমান বাঁহেৰে মানুহ অহা যোৱা কৰিছে এইটো অলপ মই দুখো পাইছোঁ কাৰণ কি আমাৰ যিহেতু যোৱাকালি স্থানীয় ইয়াৰে প্ৰশাসন তাৰপিছত আমাৰ ৰাইজ আছিলে আৰু লগতে যোৱাকালি গৌতম দাস ডাঙৰীয়া ইয়াতে আহি গৈছে কিন্তু এনে এটা কাম ইমান ডাঙৰ এটা মুখ্য পথত এনেকুৱা এটা হেমাহিৰ কাম কৰি থোৱাৰ কাৰণে মই খুবেই দুখিত কাৰণ কি মই মোৰ ফালৰ পৰা মই এইখিনি অনুৰোধ জনাম যে ইয়াতে অন্তত যোৱাকালি কালভাৰ্টৰ ব্যৱস্থা কৰিব লাগিছিলে যিহেতু ৰেডিমেড কালভাৰ্ট পোৱা যায় তো মেইন ৰাস্তাটো কাটি এই মুহূৰ্তলৈকে কোনো কালভাৰ্টৰ ব্যৱস্থা নাই নিশ্চয় এইটো মুখ্য পথ এতিয়া বৰপেটা ৰোডৰ পৰা মানাছ আহিলে বাগান আহিলে আমাৰ এইটো অঞ্চল হালবাৰী মচলপুৰলৈকে এইটো ৰাস্তাৰে অহা যোৱা কৰে তো মেইন ৰাস্তাটো কাটি থোৱাৰ ফলত মানুহে এতিয়া গাড়ী লৈ অহা যোৱা কৰিব নোৱাৰা হৈছে কিন্তু ইয়াতে হেভি ভেহিকেলছবিলাক বন্ধ কৰি কমচে কম লাইট ভেহিকেলছবিলাক অহা যোৱাৰ কাৰণে যোৱাকালি এইটো কাটাৰ সময়তে অন্তত সন্ধিয়ালৈকে হ'লে এইটো ব্যৱস্থা কৰিব পাৰিলে নহ'লে আজি ৰাতিপুৱা কৰিব পাৰিলে কিন্তু এই মুহূৰ্তলৈকে কোনো আমাৰ স্থানীয় ৰাইজ প্ৰশাসনৰ কোনো ব্যৱস্থা মানে পৰিলক্ষিত হোৱা নাই মই বিটিআৰ চৰকাৰক এইটোৱে আহ্বান জনাম আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক মই জনাম যে আপুনিও আহি এই অঞ্চলবিলাক অকণমান পৰিদৰ্শন কৰক কাৰণ আমাৰ ইয়াতে মানুহৰ যিটো বিলাই হৈছে এইখিনি এটা আপোনাৰ প্ৰয়োজন আছে চাবলৈ চাওক আজি মুখ্য ৰাস্তাটো কাটি থৈ দিছে আজি কোনো ধৰণৰ এতিয়ালৈকে ব্যৱস্থা নাই আৰু ইয়াতে মানুহখিনি বাগানৰ মানুহখিনি বিশেষ কৰি বহুত কষ্টত আছে এটা আপোনাৰ প্ৰয়োজন আছে চাবলৈ চাওক আজি মুখ্য ৰাস্তাটো কাটি থৈ দিছে আজি কোনো ধৰণৰ এতিয়ালৈকে ব্যৱস্থা নাই আৰু ইয়াতে মানুহখিনি বাগানৰ মানুহখিনি বিশেষ কৰি বহুত কষ্টত আছে এতিয়া শুকাই মৰিব লগা হৈছে ঘৰত পানী উঠি গৈছে খৰি নাই এতিয়া কেনেকৈ চলিব এইবিলাক মানুহ এইবিলাকৰ কাৰণে আপুনি অকণমান আহি অলপমান ঠাইবিলাক পৰিদৰ্শন কৰি এইখিনি যাতে মেইন ৰাস্তাটো কিবা এটা মেৰামতি কৰাৰ কাৰণে আপুনি ব্যৱস্থা কৰি দিয়ে মই এইখিনিয়ে জনাইছোঁ